So guys, crush of দেখি পাগল হৈ গৈছো। Oh my god. আমি সিঙ্গেল মানুহ গৈ গৈছো। সাজি আহিছো আমি মানে হেৰি কৰিবলৈ কি কৰিবলৈ আহিছিলো পূজা চাবলৈ আহিছিলো পাহৰি গ'লো মানে ইমান মানুহ যে তো আজি বহুত ভাল লাগিব বলক আজি মানে আমাৰ এলেকাত পূজা চাম আজি মানে আমাৰ এলেকাত চাম এতিয়া মানে লগৰজনী ঘৰলৈ আহিছোঁ তো গাইজ মানে ভাল লাগিব আজি আমাৰ এলেকাত একদম পুৰা মজাকম পুৰা চাম ৰন ঠন গাইজ পক পক তো ভাল লাগিব ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু আজি ইয়াত লগৰ দেখুৱালৈ আকৌবাৰ দেখুৱাইছোঁ চাই লওক কোনো নহয় আজি ভাল লাগিব তো এতিয়া আমি মানে গৈ আছোঁ এটা এটাকৈ মণ্ডপ চাবলৈ অলপ বহিম হেৰি কৰিম লিপষ্টিকটো ভাল আছেনে লিপষ্টিকটো লৈ আহিব লাগিছিলে সেইটোৱেতো আমাৰ গ্ৰহণ আজি দেখিম বহুত ছিংগল মানুহ আৰু বহুত কাপল আৰু এতিয়া মানে প্ৰথম মণ্ডপটো আহিছোঁ আপোনালোকে চাওক So next পূজা মণ্ডপত এইবিলাক কাপল পাৰ্টি চাই পেলাই মই মানে অকমান মানে দুখতে গুচি আহিলোঁ भाई यहाँ पे क्या हो रहा है भाई यहाँ पे क्या हो रहा है भाई গাইজ এতিয়া আমি আহিছোঁ আৰু ইমান ধুনীয়া আহিছে ন ভিউটো আপোনালোকে এইটো চাওক এইটো মানে বহুত ধুনীয়া বনাইছে তো গাইজ ভাগৰ লাগিছে বোলে তেতিয়া আমি মানে বহুত কম হেৰি গৈছোঁ তেওঁ ভাগৰ লাগিলে মানে কেমেৰাটো যদি বেয়া আহিছে চৰি বিকজ মানে বহুত মানে লৰালৈকে ভিডিঅ' কৰি আছোঁ যিমানখিনি পাইছোঁ সেইকাৰণে ভিডিঅ'টো বেয়া আহিছে চাগে কেমেৰা বাকী মানে আমি লগৰ বহুতখিনি আহিছোঁ মানে আমি ভাগ হৈ গ'লোঁ সি এফালে গ'ল পিছত আমি লগ হ'ম লগ হৈ পেলাই ৰেষ্টুৰেণ্টত খানা খাম বোলে কি মানে আমি কিবাকৈ খাম তো আজি কিন্তু মানুহ হৈছে একচুত ন মানুহ হৈছে একচুত বলক আৰু ভাল লাগিব গৈ পেলাই এতিয়া আমি খাবলৈ পাই গ'লোঁ তো এতিয়া খাম এতিয়া এজনে মাৰিলে তো এতিয়া অলপ আমি খালোঁ তাত যদি ভাল কৰা কাম ছোৱালী দেখিছোঁ সেইজনীয়ে দেখিছোঁ চাব নেকি বিন্দাছ বাপেকৰ লগত ঘূৰি আছে এনেকুৱা হ'ব লাগে আমিহে অকলশৰে ঘূৰিব লগা হৈছে এই গাইজ জমনি কথা এটা হৈ গ'ল মই গাইজ ক্ৰাছক দেখি গ'লোঁ অ' মাই গড পাগল হৈ গৈছোঁ অ' মাই গড বহুত ভাল লাগিছে আজি মনটো ক্ৰাছক দেখি পেলাই মানে সুখ পাই গৈছোঁ আৰু सुकून का नाम सुना हाय हाय इतना सुकून মানি বেগ খালী হৈ গ'ল তো গাইজ মানে কথাটো কি হ'ল আমি খাই গৈ আছোঁ এফালে পৰা পইচাই নাই এফালে মই মানে খুচুৰা খুচি কিবা কিবি খালোঁ পইচা দিলোঁ মই মোক পইচা আগতে শেষ এতিয়া আকৌ পইচা দিব লাগিব এই ভাবোঁ এফালে যাওঁগৈ কিবা খোজকাঢ়ি দিব মন নাই তো গাইজ ভাল লাগিল বাকী ভিডিঅ'টো আমাৰ এণ্ডিং হ'বলৈ গৈ আছে ন A few moments later. আজি বিন্দাছ পূজা চাইছোঁ গাইজ বহুত মজা লাগিছে এতিয়া একদম বিল্ডিঙৰ ওপৰত আহি গ'লগৈ টপ ফ্ল'ৰ তো বহুত মজা লাগিছে এয়া ৰাস্তা উঠি আছোঁ গাইজ আজি পূজা একদম বেলেগ লাগিছে মানে একদম নাচিব মন গৈছে মাথা ঘূৰাইছে বে মোৰ গাইজ হেপী দুৰ্গা পূজা গাইজ ভাল লাগিছে পাগল হৈ গৈছোঁ মানে পূজাত মানে মানুহ দেখি কিছু সময় টোপনি যোৱাৰ পাছত ফাইনেলি গাইজ মই ঘৰ আহি পাই গ'লোহি মানে ঘৰটো কালি আহি পালোহি মানে ভাবিছোঁ যে ভিডিঅ'টো এতিয়া মানে অকণমান মৰ্ণিং টাইমত এণ্ডিং কৰোঁ আৰু এণ্ডিংটো মানে লাষ্ট পাৰ্টটো এনেও জানে মই অলপ পাগলামি কৰোঁ পাগলামি কৰিলোঁ বাকী মানে কালি ৰাতি আহি পাওঁতে 11-12 বাজি গ'ল ত' সেইখিনি সময়ত মানে মই ভিডিঅ'টো এণ্ডিং কৰিম শক্তি নাইকিয়া হৈ গ'লগৈ
মানে খোজকাঢ়ি কাঢ়ি পূজা কৰি চবকে দেখিছে তো সেইকাৰণে ভাবিলোঁ যে এতিয়া অলপমান পাগলামি কৰি ৰানিং কৰোঁ তো মানে পূজা বহুত বেলেগে লাগিছে আপোনালোকে দেখিবলৈ পাইছে তো আজি মোৰ পূজা লোকটো কেনেকুৱা লাগিছে ক'ব অকণমান ষ্টাৰ্ট কৰিছোঁ এনেকৈ কালি পূজা বহুত ভাল লাগিল মানে সঁচা কথা ক'বলৈ গ'লে মোৰ জীৱনৰ ভাল পূজা বুলি ক'বলৈ গ'লে কালিটোৱে কৈছে মানে মানে এই বছৰ মানে মোৰ পূজা বহুত ভাল গ'ল আৰু মানে অলপ বেয়া গ'ল ভাল গ'ল আৰু মানে দিয়ক তো গাইছ মানে বাকী আপোনালোকৰ ফালে পূজা কেনেকুৱা গ'ল কমেণ্ট কৰিব চ' এতিয়া আৰু এটা সঁচা কথা কালি মনটো বেছি ভাল লাগি গ'ল যেতিয়া মানে নিউজটো পাইছোঁ যে জুবিন দা অপৰাধীকেইজনক ধৰিলে মানে পূজা গিফ্ট আৰু ইয়াতকৈ মানে আমাৰ জীৱনৰ কাৰণে কি হ'ব পাৰে সেইটো মানে আৰু বেছি ভাল লাগি গ'ল কালি মানে হেপিনেছ ডবল হেপিনেছ মানে লগ খাই গ'ল আৰু লগৰখিনি লগ পালোঁ বহুত ভাল লাগিল এনজয় কৰিলোঁ বাকী পাহৰিলোৱে মই তো গাইছ এইখিনিতে মই আপোনালোকক এটা কথা শ্বেয়াৰ কৰিব বিচাৰোঁ কালি মোৰ লগত এটা ঘটনা হ'ল ঘটনাটো হ'ল প্ৰথম মানে মই গৈ আছোঁ প্ৰথম মণ্ডপত সোমাইছোঁ এজনী মানে অচিনাকি ছোৱালীজনী আহি পেলাই মোৰ ফালে চাই পেলাই মোৰ তাইলৈ চাই পেলাই তাৰপিছত আকৌ 2 মিনিটমান পাছত তাই মোৰ ফালে চাই হাই মই এনেকৈ চাই হেল্ল' এনেকৈ আছোঁ তাৰপিছত তাইক মই ছোৱালী কিবা মই ভাবিছোঁ মোক ৰেণ্ডমলি চিনি পাব পাৰে তাৰপিছত মানে ওচৰত পেলাই ওচৰত আহিলে অহাৰ পিছত আৰু মানে হেৰি তাই মোক সুধিছোঁ তুমি মোক চিনি পোৱা তাৰপিছত বোলে নাপাওঁ নহয় তাৰপিছত মোক কিয় হাৰিছা কিয় মোক খেল কৈছা চিনি পোৱা যদি মই মানে চিনাকি মানুহ পিছত কৈছে আপোনাৰ বোলে চবতকৈ বেছি কাম চিনা সেইকাৰণে বেয়া নাপাওঁ মই কৈছোঁ একো নাই চলি যায় তই সেইটো ঘটনা হ'ল মোৰ লগত আৰু পিছত যেতিয়া মই আহিছোঁ তাৰপিছত ছোৱালীজনী বাই বাই দিছে আৰু মানে এনেকৈ ঘপককৈ মাতি দিলে ছোৱালী কি কথা মোক আহি পেলাই গালখন চিকুটি দিছে ছোৱালী কাৰণে বাচি গ'লা তো গাইছ এইখিনি আছিলে পাগলামি তো গাইছ থেংক ইউ ফৰ ৱাচিং ভিডিঅ' বাকী ভিডিঅ' চাই কেনেকুৱা লাগিব কমেণ্ট কৰিব আৰু এইটো ভিডিঅ' মানে সৰু সৰুকৈ দিম মানে পাৰিব তাকে বাকী থেংক ইউ ফৰ ৱাচিং লাইক সাবস্ক্ৰাইব দিব পাৰিব অলপ পাগলা চাকি পাৰিব পাগলা চোৱা তো গাইছ বাই সকলোকে পুনৰবাৰ হেপী দুৰ্গা পূজা আৰু এনজয় কৰক হেপী থাকক ভগৱানৰ ওচৰত মই আপোনালোকৰ হৈ এগছি বন্তি যাম বাই বাই I know what is happening in your heart, girl.